যদুৱে খাদ্য বিচাৰি বিচাৰি গোটেই জংঘল চলাথ কৰিলে, বিচাৰি একো নাপালে। সৌ আঁতৰত দেখিছে যদুৱে এডাল গছ, তাতেই অকণমান আৰাম লৈছে আৰু ভাবিছে, আজি গোটেই জংঘল চলাথ কৰিলোঁ খাদ্য বিচাৰি বিচাৰি, ক'তোৱেই একো নাপালোঁ। ছোৱালীকেইজনীক দিবলৈওচোন একোৱেই বিচাৰি নাপালোঁ। কি কৰা যায় ভাবিয়েই পোৱা নাইচোন। যদুৰ দুজনী ছোৱালী আছিল, এজনীৰ নাম পৰী, আনজনীৰ নাম ৰাণী। যদুৰ আগৰজনী ঘৈণীয়েকৰ ছোৱালীজনীৰ নাম আছিল পৰী। তাই পৰী, সঁচাই তাই পৰী। দেখিবলৈ যে ইমান ধুনীয়া। তাইৰ মাক ঢুকোৱাৰ পাছৰে পৰা এনেই তাই মনটো মাৰি বহি থাকে আৰু তাই ভাবি ভাবি বহি থাকে যে মোৰ মা ইমান সৰুতেই গুচি গ'ল। এনে ভাবি থাকোঁতেই তাইৰ মাহীমাক আহিল। ঐ জখিনী, ঘৰৰ কামবোৰ কোনে কৰিব? তই যে ইয়াত বহি আছ, তই ইয়াত বহি থাকিলে ঘৰৰ কামবোৰ হ'ব। কমকে ৰূপৱতীজনী ওলাইছে, এনেকে বহি থাকিবলৈ আহিছে। তোক মই এতিয়াই কৈছোঁ, বাচন ধুগে। তই এনেকে বহি থাকিলে আমাৰ ঘৰৰ কাম নহয় নহয়, যা এতিয়াই। তেতিয়া পৰীয়ে ক'লে, গৈছোঁ মা, এইমাত্ৰ ঘৰ দুৱাৰ সাৰি মুচি থৈ আহিছোঁহে। বাচনকেইটা ধুম, ভাগৰ লাগিছে যে সেইকাৰণে বহিছোঁ। তুমি চিন্তা কৰিব নালাগে মা, মই গোটেইখিনি কাম কৰি দিম। মই ভাগৰ লগা কাৰণেহে অলপ বহিছোঁ। তুমি আকৌ মোক সেইটোতে খং কৰিছা যে। কম তাইকে পাহাৰ ভগা কাম কৰি আহিছে ইমান ভাগৰ লাগিবলৈ। যা, তোক মই এনেকৈ বহি থাকিবলৈ দিয়া নাই। খুৱাই বোৱাই ৰাখিছোঁ আকৌ তাইক এতিয়া তাই আকৌ বহি বহি ফেশ্বন কৰিবলৈ আহিছে। উঠ, যা ইয়াৰ পৰা। ৰাণীক একো কৰিব দিয়া নাছিল, কাৰণ নিজৰ ছোৱালী যে, কিন্তু পৰীক অত্যাচাৰৰ উপৰি অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। পৰীয়ে দুখ মনেৰে আহি বাচনকেইটা ধুলে। বাচনকেইটা ধুই পৰীয়ে ভাবিছে, আজি যদি মোৰ মা থাকিল হয়, ময়োতো একো নকৰিলোঁ হয়। আজি মোৰ মা নাই কাৰণেহে